আমি অজানিতে যদি কাৰোবাৰ অন্তৰত দুখ দিছো ক্ষমা কৰিব। এইখিনি কাৰোবাৰ শুশ্ৰূষা কৰিব পৰা নাই, মাত এষাৰ লগাব পৰা নাই। অসমবাসী ৰাইজ আৰু অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা ভিক্ষা কৰিছো। আপোনালোকে পৰিয়ালৰ লগতে ইমান লাখ লাখ ৰাইজৰ আতিথ্যত যিখিনি সহায় সহযোগিতা কৰিলে সেয়া অসমবাসী ৰাইজে দেখিছে, শুনিছে আৰু বহুত আদৰ আৰু গৌৰৱ কৰিছে। আপোনালোকৰ ওচৰত ধন্যবাদ শব্দটো একেবাৰে নগণ্য। সেইবাবে সমগ্ৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকৰ ওচৰত সেৱা জনাইছো। অজানিতে যদি কোনোবাখিনিত আপোনালোকৰ ওচৰত দুখ দিছে, অন্তৰত দুখ পাইছে, সকলোখিনি মাৰ্জনা কৰিব বুলি সেৱা জনাইছো। হ'ব হাই অসমবাসী, আজি ৰাজীৱ গগৈৰ শেষ আজি বাহিভোজ। তেখেতৰ আজি আমাৰ সেনা বাহিনীও আহি তেখেতৰ এটা মৰম এটা পুলি ৰুইছে। এই চব তেখেতৰ প্ৰতি যে ইমান মৰম চেনেহ শ্ৰদ্ধা আছিল, আমাৰ সেনা বাহিনীও আহি তেখেতৰ বাবে এটা পুলি ৰুইছে। বহুত দুখনীয়। এইটোৰ তেখেতৰ মন্দিৰ আজি শেষ বিদায় বাহিভোজত। আমাৰ বহুত মানে উপায় নাই আৰু দেই, বহুত মৰম আছিল ককাইদেউ। আজি বহুত বিদায় দেই, দুখ লাগিছে অন্তৰত। এইবিলাক সেনা বাহিনী আহি তেখেতৰ বাবে এটা পুলি ৰুইছে। বহুত মৰম বাই।